যেতিয়া আমাৰ ভাল দিনবোৰ চলি থাকে আমি উমঘামেই নাপাওঁ এই দিনবোৰ কেনিপাৰ হৈ যায়। আমি সদায় এটা ভাল দিনলৈ ৰখি থাকোঁ। আমি সদায় এটা ভাল দিন বিচাৰোঁ। ভাল দিনবোৰলৈ অপেক্ষা কৰি মনত অযুত আশা ৰাখি দিনবোৰ আমি অতিবাহিত কৰোঁ। সদায় বিচাৰোঁ চাৰিওপিনে ভাল হওক। ভগৱানৰ নাম লওঁ আমাক কৃপাদৃষ্টিৰে চাবলৈ। হঠাৎ যেন চব ভাঙি চিঙি চুৰমাৰ হৈ যায়। ভাল সম্পৰ্কবোৰত ঘূণে ধৰে। ইজনে সিজনক ঘিণ কৰিব ধৰে। আমি ভাল কি বেয়া কি জানো। সকলো আমি জানি বুজিও কিয় আমি যেন বেয়া চিন্তাতে আবদ্ধ হৈ যাওঁ। বুজি নোপোৱাকে নে বুজি পাই? প্ৰায় অজান আশংকাই আমাক বেৰি ধৰে। চাৰিওপিনে যেন দেখোঁ আমি বেয়াবোৰ। ৰাস্তাত ওলাই যাওঁ আৰু প্ৰতিবাৰেই উচপি চাব ধৰোঁ। কাৰো চিন্তা নকৰাকৈ ধূম্ৰপায়ীসকলে ধূম্ৰপান কৰি আছে। ওচৰে পাজৰে কোন বৃদ্ধই আৰু কোন শিশুই উশাহ লৈ আছে তাক যেন ভাবিব অৱকাশ নাই। যিহেতু টকা খৰচ কৰি চিগাৰেটটো কিনিছোঁ গতিকে তাকতো পান কৰিবই লাগিব। শাক পাচলি কিনিব যাওঁতে মনটোৱে দেখোন বিন্ধি থাকে। ইয়াত অত্যাধিক সাৰ আছে নেকি? বৃক্ক বিকল হৈ যাব নেকি? পিছে আমিতো সময়ৰ দাস। আমি তাকেই খাব লাগিব। খেতিয়কসকলৰ উপায় নাই। উৎপাদনটো বৃদ্ধি কৰিবই লাগিব। গোটেই বছৰটো যে পাৰ কৰিব আছে। ফুৰিব যাব ওলালেও এসোপামান দেখোন আশংকা। বাতৰিত দেখোন কেৱল বেয়া খবৰবোৰ। হত্যা, ধৰ্ষণ, গণপ্ৰহাৰত মৃত্যু। মনটো আৰু অধিক গধুৰ হৈ পৰে। আকৌ এসোপামান অজান আশংকা। এই ভূমিকম্প, এই বানপানী, এই যুদ্ধ, এই মহামাৰী, ধ্বংস আৰু ধ্বংস। এই সকলো ধ্বংসযজ্ঞবোৰত আহুতি হয় যেন অকল সাধাৰণ লোকখিনিৰ। এই সাধাৰণ জীৱনটো যেন পণবন্দী। বিচনাত শুব লওঁতে ভগৱানক ধন্যবাদ দিওঁ। আজিৰ দিনটো কোনোমতে ভালকে পাৰ কৰিলোঁ। সকলো ঠিকে চলি থাকে। এতিয়া লাগিব বেমাৰ আৰু নহলে হ'ব দুৰ্যোগ। চিকিৎসালয়খনলৈ যাবলৈও দেখোন বহু আশংকা। ফুল চিকাৰৰ বলিটো নহম। অযথা পৰীক্ষাবোৰ কৰিব গৈ কষ্টপাৰ্জিত সকলোবোৰ ধন জানো নেহেৰুৱাম। সঁচাকৈ ভাল হৈ সুস্থ হৈ ঘূৰি আহিব পাৰিমনে? কৰ্মস্থলীতো আশংকা। বেছিকে কথা কৈ আছো নেকি? কোনোবাইতো মোক চকু দিয়া নাই। ষড়যন্ত্ৰটো কোনেও আৰম্ভ কৰা নাই মোৰ বিপক্ষে। লাঞ্ছিত হ'ম নেকি? অপবাদ পাম নেকি? কোনোৱে অৱজ্ঞা কৰিব নেকি? মুঠতে আশংকা আৰু আশংকা। আৰু অৱশেষত সকলো হেৰুৱাৰ আশংকা। মৰমবোৰ হেৰুৱাৰ আশংকা। অকলশৰীয়া হৈ পৰাৰ আশংকা। এই পৃথিৱীখন হেৰুৱাৰ আশংকা। জীৱন দুদিনীয়া। আমি মানৱবোৰে যদি সত্যক আঁকোৱালি লৈ ভাল প্ৰবৃত্তিক জীৱনৰ সঁচা অৰ্থ আঁকোৱালি ল'ব পাৰিলোহেঁতেন, সকলো অহমিকাবোৰ পৰিহাৰ কৰি দম্ভালি মাৰিলে কি পাম আমি? এসোপামান অনাৱশ্যক আৰ্জন কৰি কি পাম আমি? আহা আমি মানৱ হওঁ। মৰমীয়াল মানৱ। মৰমেৰে কটাও এই জীৱনটো।